টেকি আছামিজ ইউটিউব চেনেললৈ মই উজ্জ্বল আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰখক দৈনন্দিন জীৱনত আমি স্মাৰ্টফোনটোৰে বিভিন্ন ধৰণৰ কাম সম্পাদন কৰো আৰু সেয়েহে স্মাৰ্টফোনটো আমাৰ জীৱনৰ এটা অংগ হৈ পৰিছে। কিন্তু আপোনালোকে জানেনে আপোনালোকে অজানিতে স্মাৰ্টফোনটোত এনে কিছুমান কাম কৰি আছে যিবোৰ আচলতে স্মাৰ্টফোনৰ বাবে ক্ষতিকাৰক হয় আৰু এইবোৰ কাম কৰাৰ পৰা আমি এভয়েড কৰিব লাগে নিজৰ ফোনটোত। তো কোনবোৰ কাম আচলতে আমি স্মাৰ্টফোনটোত কৰিব নালাগে এই বিষয়ে কিছু তথ্য দিয়াৰ চেষ্টা কৰিম মই এই ভিডিঅ'টোৰ জৰিয়তে। তো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক। তখন স্মাৰ্টফোনত কৰা প্ৰথমটো ভুল কাম হৈছে ৰিসেন্ট এপ মেনুলৈ গৈ ৰিসেন্ট এপবোৰ ক্লিন কৰা। আমি 90% স্মাৰ্টফোন ইউজাৰ্সে কি কৰো ঘণ্টাৰ মূৰে মূৰে নিজৰ স্মাৰ্টফোনটোত ৰিসেন্ট এপ মেনুলৈ যাওঁ আৰু ইফাল কৰি এপবোৰ ডিলিট কৰো বা একেলগে ডিলিট বাটনটো ক্লিক কৰি গোটেইখিনি এপ ক্লিন কৰো। এনে কৰিলে আমি ভাবো যে RAM খালি হ'ব আৰু RAM খালি হোৱাৰ পিছত আমাৰ স্মাৰ্টফোনৰ স্পীড বাঢ়িব। কিন্তু এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। বৰঞ্চ এনে কৰাৰ ফলত আপোনাৰ ফোনটো স্লো হোৱাৰ চান্স থাকে। মই এটা ক'ব বিচাৰিছো ধৰি লওক আপুনি এটা এপ আপোনাৰ ফোনটোত 1 ঘণ্টা বা আধা ঘণ্টাৰ মূৰে মূৰে খুলে। তো এই এপটো যদি এবাৰ খুলি বন্ধ কৰি যদি ৰিসেন্ট এপ মেনুৰ পৰা যদি আপুনি ডিলিট কৰি দিয়ে বা ক্লিন কৰি দিয়ে তেতিয়াহলে এপটো RAM মেমৰিত নাথাকিব আৰু ইয়াৰ ফলত কি হ'ব নতুনকৈ যেতিয়া আধা ঘণ্টা পিছত আকৌ সেম এপটো যদি আপুনি খুলিব তেতিয়া আকৌ নতুনকৈ 0 ৰ পৰা ষ্টাৰ্ট হ'ব লাগিব 0 ৰ পৰা লোড হ'ব আৰু এনে হোৱাৰ পিছত আপোনাৰ প্ৰচেছৰৰ ওপৰত বেছিকৈ লোড পৰিব। গতিকে আপোনাৰ ফোনটো স্লো হে হ'ব আৰু তাৰ ফলত বেটাৰী কনজাম্পচনো বাঢ়িব অৰ্থাৎ বেটাৰী লাইফো কমি যাব। গতিকে আপুনি আপোনাৰ স্মাৰ্টফোনত ৰিসেন্ট এপ মেনুলৈ গৈ ৰিসেন্ট এপবোৰ ক্লিন কৰাৰ কোনো প্ৰয়োজন নাই। স্মাৰ্টফোনত কৰা দ্বিতীয়টো ভুল হৈছে এন্টিভাইৰাছ ডাউনলোড কৰা। আমি কি কৰো ফোন এটা কিনাৰ পিছত এটা ভাল চাই এন্টিভাইৰাছ ডাউনলোড কৰো নিজৰ স্মাৰ্টফোনটো প্ৰটেকচন দিয়াৰ কাৰণে। কিন্তু মই এখানে ক'ব বিচাৰিছো iOS বা Android ডিভাইসক কোনো ধৰণৰ এন্টিভাইৰাছ প্ৰটেকচনৰ দৰকাৰ নাথাকে। কম্পিউটাৰৰ ক্ষেত্ৰত বেলেগ কথা, কম্পিউটাৰৰ ক্ষেত্ৰত বিভিন্ন সময়ত এন্টিভাইৰাছৰ প্ৰয়োজন হয় কিন্তু আপোনাৰ ফোনটোত এন্টিভাইৰাছৰ কোনো প্ৰয়োজন নাথাকে। এনে ধৰণৰ এপে আপোনাৰ ফোনটোৰ ইন্টাৰনেল মেমৰিহে নষ্ট কৰে। তো আপোনাৰ ফোনটোত আপুনি এন্টিভাইৰাছ এপ ইনষ্টল নকৰিব আৰু যদি আছে তেন্তে আনইনষ্টলহে কৰক। স্মাৰ্টফোনত কৰা আন এটা ভুল হৈছে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৱেবছাইটত গৈ APK ডাউনলোড কৰি তাৰ পৰা আমি এপ ডাউনলোড কৰা অৰ্থাৎ আনট্ৰাষ্টেড সাপ্লায়াৰৰ পৰা আমি এপ ডাউনলোড কৰা। এনে ধৰণৰ আনট্ৰাষ্টেড সোৰ্সৰ পৰা আমি কেতিয়াও এপ ডাউনলোড কৰিব নালাগে। এনে কৰিলে আমাৰ ফোনলৈ মেলিচিয়াছ ফাইলছ অহাৰ চান্স থাকে আৰু যাৰ বাবে বিভিন্ন সময়ত আমাৰ পাৰ্সোনাল ডেটা লিক হোৱাৰো চান্স থাকে। গতিকে আমি ট্ৰাষ্টেড সাপ্লায়াৰৰ পৰাহে কেৱল এপ ডাউনলোড কৰিব লাগে। যদি এন্ড্ৰইড ফোন হয় কেৱল গুগল প্লে ষ্টৰত গৈহে প্ৰয়োজনীয় এপসমূহ আমি ডাউনলোড কৰিব লাগে নিজৰ ফোনত। স্মাৰ্টফোনত কৰা আন এটা ভুল কাম হৈছে আমি বিভিন্ন সময়ত আমাৰ ফোনটোত বিভিন্ন ধৰণৰ এপ বেটাৰী সেভিং এপই হওক বা ক্লিনাৰে হওক এইবোৰ ইনষ্টল কৰো আৰু আমি ভাবো যে এইবোৰৰ দ্বাৰা আমাৰ ফোনটোৰ স্পীড বাঢ়িব আৰু বেটাৰী লাইফ বাঢ়িব। এনে ধৰণৰ বিভিন্ন ভুল ধাৰণা আমাৰ মনত আছে। কিন্তু মই এখানে ক'ব বিচাৰিছো এনে ধৰণৰ এপে আপোনাৰ ফোনটোৰ বেটাৰী বঢ়োৱাত কোনো ধৰণৰ সহায় নকৰে। এইবোৰে কেৱল আপোনাৰ ফোনৰ ইন্টাৰনেল মেমৰি কনজিউম কৰে। গতিকে এনে ধৰণৰ এপ কেতিয়াও ইনষ্টল নকৰাই ভাল। দৰ্শকসকল আমি আমাৰ ফোনটোত যেতিয়া এটা নতুন এপ ডাউনলোড কৰো ধৰি লওক যদি ফোনটো এন্ড্ৰইড ডিভাইস হয় তেতিয়াহলে প্লে ষ্টৰলৈ গৈ যেতিয়া আমি এটা নতুন এপ ডাউনলোড কৰিম তেতিয়া আমি এপটোৱে আমাৰ ফোনটোত কিমানলৈ এক্সেছ বিচাৰিছে এই বিষয়ে আমি কেতিয়াও লক্ষ্য নকৰো। আমি সদায় পাৰমিশন একচেপ্ট কৰি দিওঁ কিন্তু এনে কৰিব নালাগে। ধৰি লওক আপুনি আপোনাৰ ফোনত WhatsApp এপটো ডাউনলোড কৰিব বিচাৰিছে আৰু WhatsApp এপটোৱে আপোনাৰ ফোনৰ কন্টেক্টছৰ পাৰমিশন বিচাৰিছে বা এক্সেছ বিচাৰিছে ঠিক আছে। কিন্তু আপুনি এটা ধৰি লওক FM ৰেডিঅ' এপ ডাউনলোড কৰিব বিচাৰিছে কিন্তু FM ৰেডিঅ' এপটোৱে যদি আপোনাৰ ফোনৰ কন্টেক্টছৰ পাৰমিশন বিচাৰিছে তেতিয়াহলে আপুনি কেতিয়াও ইয়াক একচেপ্ট কৰিব নালাগে কাৰণ FM ৰেডিঅ' এপটো কন্টেক্টছৰ কোনো প্ৰয়োজন নাথাকে। তো নেক্সট টাইমৰ পৰা যেতিয়া নতুন এপ ডাউনলোড কৰে তেতিয়া চাই ল'ব এপটোৱে আপোনাৰ ফোনটোত কিমানলৈ এক্সেছ বিচাৰিছে। তো দৰ্শকসকল আজিৰ ভিডিঅ'ত মই আমি সচৰাচৰ আমাৰ স্মাৰ্টফোনৰ লগত কৰি অহা কিছুমান ভুল কামৰ বিষয়ে কিছু তথ্য দিয়াৰ চেষ্টা কৰিলো। আশা কৰো এই তথ্যখিনি আপোনালোকৰ বাবে সহায়ক হ'ল আৰু ভৱিষ্যতলৈ এনে ধৰণৰ ভুল কাম আপোনালোকে আপোনালোকৰ স্মাৰ্টফোনৰ লগত আৰু নকৰে। তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো নিশ্চয় পছন্দ কৰক অৰ্থাৎ লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো এতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি লওক আৰু সাবস্ক্ৰাইব কৰিবলৈ তলৰ ৰঙা বাটনটো ক্লিক কৰক আৰু তাৰ লগতে বেল আইকনটো দেখা পাব সেইটো ক্লিক কৰিব যাতে আগলৈ মই নতুন ভিডিঅ' দিলে আপোনালোকলৈ নটিফিকেশন যায়। তো আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ কিছু নতুন তথ্য লৈ নতুন ভিডিঅ'ত আপোনালোকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো। ধন্যবাদ।